মই আজি আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এইটো ভিডিঅ'ত আপুনি কি কৰিব, ফোনপে বিজনেছটো কেনেকৈ খুলিব এইটো বিষয় মই আপোনাক শিকাই দিম আৰু কেনেকৈ ইউজ কৰিব আৰু QR কোড কেনেকৈ অৰ্ডাৰ কৰিব এইটো ভিডিঅ'ত আপুনি পাই যাব। তেনেহ'লে আপোনাৰ কি কৰিব লাগিব, এইটো আপোনাৰ বেংকৰ লগত লিংক থকা এটা মোবাইল নাম্বাৰ লাগিব। আপোনাৰ এইটো যিটো মোবাইলত খুলিব সেইটো মোবাইলত থাকিব লাগিব আৰু কি কৰিব, প্লে ষ্ট'ৰৰ পৰা আপোনাৰ এটা ফোনপে বিজনেছ এপটো ডাউনলোড কৰিব লাগিব। কৰাৰ পিছত আপুনি কি কৰিব, ফোনপে বিজনেছ পে এইটো অপেন কৰিব। কৰাৰ পিছত আপুনি কি কৰিব, চাইন আপ ইয়াতে আপুনি ক্লিক কৰি দিব। দিয়াৰ পিছত ইয়াতে মোবাইল নাম্বাৰ আপোনাৰ যিটো বেংকৰ লগত লিংক আছে এইটো মোবাইল নাম্বাৰ এণ্টাৰ কৰি দিব। দিয়াৰ পিছত আপুনি কি কৰিব, গেট OTPত ক্লিক কৰি দিব। দিয়াৰ পিছত আপোনাৰ মোবাইলত এটা OTP আহিব। সেই OTPৰে আপুনি ইয়াতে ভৰপূৰ কৰি দিব, মই দিছোঁ। আৰু পিছত কি কৰিব, আৰু আপুনি কণ্টিনিউ ৰেজিষ্ট্ৰেশ্যন আপুনি ইয়াতে ক্লিক কৰি দিব। দিয়াৰ পিছত আপোনাৰ ষ্ট'ৰ যিটো দোকান হয়, দোকানৰ আপোনাৰ কি কৰিব, লোকেশ্যন কৈছে, লোকেশ্যনটো বিচাৰিছে, মই মোৰটো লোকেশ্যন দি আছোঁ। আপুনি আপোনাৰ লোকেশ্যনটো দিব। দিয়াৰ পিছত আপোনাৰ দোকানৰ যিটো হয় সেইটো আপুনি ইয়াতে চিলেক্ট কৰিব। কৰাৰ পিছত আপোনাৰ পিন নাম্বাৰ বা আপুনি যিকোনো এটাৰে ইয়াতে ছেট কৰি দিলে হৈ যাব। মই এইটো দিছোঁ। আপোনাৰ লোকেশ্যনটো টিক মাৰ্ক কৰাৰ পিছত আপুনি কি কৰিব, ছেভত ক্লিক কৰিব। ইয়াতে ছেভতে ক্লিক কৰি দিব। দিয়াৰ পিছত আপোনাৰ বিজনেছ নামটো ইয়াতে দিব। মই মোৰ বিজনেছ নামটো দিছোঁ। তাৰপিছত আপুনি কেটেগৰী চিলেক্ট কৰি দিব। কেটেগৰী কি কেটেগৰীৰ বিজনেছ হয় আপোনাৰ এইটো আপুনি চিলেক্ট কৰি দিব। মই আদাৰ্ছে দিছোঁ। চিলেক্ট কাউণ্ট্ৰি, দিয়াৰ পিছত লাষ্টত কি কৰিব, ছেভ চেঞ্জ ইয়াতে আপুনি ক্লিক কৰি দিব। তাৰপিছত ছেভ কণ্টিনিউ ইয়াতে আপুনি ক্লিক কৰি দিব। দিয়াৰ পিছত ইয়াতে আপোনাৰ পান নাম্বাৰ, বেংক একাউণ্ট নাম্বাৰ, কনফাৰ্ম বেংক একাউণ্ট নাম্বাৰ, IFSC কোড, বেংক একাউণ্ট টাইপ ইয়াতে দিব কৈছে। ইয়াতে মই পান নাম্বাৰটো ইয়াতে দিছোঁ, বেংক একাউণ্ট নাম্বাৰটো দিম, তাৰপিছত কনফাৰ্ম বেংক একাউণ্ট নাম্বাৰ, তাৰপিছত IFSC কোড, তাৰপাছত বেংক একাউণ্ট টাইপ, চিলেক্ট বেংক একাউণ্ট টাইপ এইটো দিয়াৰ পিছত আপুনি কি কৰিব, প্ৰচেড ইয়াতে আপুনি ক্লিক কৰি দিব। দিয়াৰ পিছত এনেকুৱা আহিব, কণ্টিনিউ টু ডাছবৰ্ড ইয়াতে আপুনি ক্লিক কৰি দিব। দিয়াৰ পিছত আপোনাৰ মোবাইলতে কংগ্ৰেচুলেশ্যন ইয়ৰ ফোনপে বিজনেছ এইটো খোলা হৈ গ'লে। এতিয়া এইটো খোলা